সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যোৱাকালি উদয়ন শান্তি নিকেতন বেজেৰাত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱা অংকুৰজ্যোতি বেজবৰুৱাৰ লগতে উদয়ন শান্তি নিকেতনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰি অহা সম্বৰ্ধনা অনুষ্ঠানখন এইবেলি কৰোনা মহামাৰীৰ প্ৰটকলৰ বাবে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে। সম্বৰ্ধনা অনুষ্ঠানখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া মহকুমাৰ সভাপতি সঞ্জুতি বৰুৱা, সাধাৰণ সম্পাদক তৰুণ দাসৰ লগতে বিভিন্ন বিষয়ববীয়াসকল। এইবেলি কৰোনা মহামাৰীৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষা, হেমাদ্ৰাছা পৰীক্ষা, উচ্চতৰ মাধ্যমিক, কলা বিজ্ঞান বাণিজ্য পৰীক্ষাত অসমৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় সেইসমূহ ছাত্ৰ ছাত্ৰীক আমি ৰবীন্দ্ৰ ভৱনত আমি আনুষ্ঠানিকভাৱে আমি অভিনন্দন জনাওঁ। এইবিলাক কৰোনা মহামাৰীৰ কাৰণে তেওঁলোকক আমি এই অনুষ্ঠানটো আমি আয়োজন কৰিব নোৱাৰিলোঁ ৰবীন্দ্ৰ ভৱনত যথা সময়ত। সেইকাৰণে আজি ছমাহ ধৰি আজি সমগ্ৰ বিশ্বজুৰি আজি কৰোনা মহামাৰীৰ আতংকই আমাক সকলোতে চুই গৈছে, যাৰ কাৰণে আমি ৰিজাল্টৰ 6 দিন পিছত আয়োজন কৰা অনুষ্ঠানটো এইবাৰ আমি ছমাহ পিছত আমি আয়োজন কৰিব পৰা নাই। কিছু পলমকৈ আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যিক কাৰ্যবাহকৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ বা মুৰব্বীসকলৰ বিদ্যালয়সমূহলৈ গৈ আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ কাৰণে নিৰ্দেশ দিছে। আৰু আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা, সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থা আৰু কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি বেজেৰা উদয়ন শান্তি নিকেতনৰ ছাত্ৰ অংকুৰজ্যোতি বেজবৰুৱাই এইবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান পাবলৈ সক্ষম হৈছে। আৰু এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ মুৰব্বী প্ৰধান শিক্ষক হেমন্ত শৰ্মা ছাৰকো আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ আনুষ্ঠানিকভাৱে। অংকুৰজ্যোতি বেজবৰুৱাক আমি আনুষ্ঠানিকভাৱে অভিনন্দন জনাইছোঁ। আজি এই অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰৰ প্ৰতি আমি এটাই অনুৰোধ, আমাৰ দাবী যে বৰ্তমান সময়ত অসমৰ অসমীয়া মাধ্যমৰ মাতৃভাষা মাধ্যমৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো আন্তঃগাঁথনি এইটো খুব বেয়া। তাৰ লগে লগে এই বিদ্যালয়সমূহত আমাৰ প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। গতিকে আমি বিশেষভাৱে অসমীয়া মাধ্যমৰ মাতৃভাষা মাধ্যমৰ এই বিদ্যালয়সমূহ যাতে জীয়াই থাকে বা চৰকাৰে জীয়াই ৰাখে তাৰ কাৰণে এই বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিটো ডেভেলপ কৰিব লাগে। এইটো আমি বিশেষভাৱে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি উঠি অহা ভৱিষ্যত প্ৰজন্মক আমি বিশেষভাৱে আমি আহ্বান জনাইছোঁ যে অংকুৰজ্যোতি বেজবৰুৱাই যেনেকৈ আমাৰ এই অঞ্চলৰ পৰা স্থান পাবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ যাতে অনাগত দিনত যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আকৌ অনুপ্ৰেৰণা লাভ কৰি আৰু ইয়াতকৈ ভাল ফলাফল লাভ কৰিব পাৰে, স্থান পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি অনুপ্ৰেৰণা যোগাইছোঁ। মূল কথা হ'ল যে তেওঁলোকে এই প্ৰতিযোগিতাৰ যুগত তেওঁলোকে যাতে প্ৰতিযোগী মন লৈ যাতে তেওঁলোকে আগবাঢ়ে আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে উচ্চ শিক্ষা দীক্ষা লৈ যাতে প্ৰকৃত মানুহ হিচাপে প্ৰতিষ্ঠিত হৈ আমাৰ সমাজ ব্যৱস্থাত আমাৰ জাতিটোক যাতে আগুৱাই দিব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আজি এই অনুষ্ঠানৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জনাইছোঁ, শিক্ষাগুৰুসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু অনাগত দিনত যাতে তেওঁলোকে কষ্ট কৰি যাতে আমাৰ এই অঞ্চললৈ গৌৰৱ কৰি আনিব পাৰে তাৰে আশা কৰিছোঁ।